তো হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি কি হয়, বতৰটো খুব ধুনীয়া আচলতে। তো ভাবিছোঁ কি অলপ ফুৰিবই যাম। তো বেছি দূৰত যাব নোৱাৰোঁ। তো ডিউটিৰ পৰা আজি অলপ সোনকালে ছুটি ল'ম। ছুটি লৈ ভাবিছোঁ ওচৰতে ক'ৰবাত অলপ ওলাই মেলি যাম, মাইণ্ডটো অলপ ফ্ৰেছ কৰিম। তো ক'ত যাম আপোনালোকো দেখাম। তো এইটো হৈ গ'ল নিমাতী গৈ থকাৰ আমাৰ ৰাস্তা। একচুৱেলি খুব ধুনীয়া লাগে এই ৰাস্তাটো, আৰু অলপ দিনৰ পিছত আৰু ধুনীয়া লাগিব। একদম মুকলি, একদম মানে শান্তি, একো ভিৰ ভাৰ নাই, হুলাহাৰি হুলস্থুল নাই। দেখিছে একদম কিমান ফ্ৰী হৈ আছে ৰাস্তা। তো মানে ভিডিঅ'টো কৰি আহিছোঁ হয়, মনোজে ৰাস্তাতকৈ বেছি কেমেৰালৈহে চাই গৈ আছে। বা যি কি নহওক, ক'ৰবাত আহিলে আমি তিনিটামানেই আহোঁ, কাৰণ আমাৰ ফ্ৰেণ্ড চাৰ্কল বহুত কম। তো আজি আকৌ আমি আহি পাই গ'লোঁ সেই নিমাতী। বাৰিষা ছিজনটো একচুৱেলি শেষ হওঁতে মানে নিমাতী অহাটো আমাৰ অলপ বাঢ়ি যায়। তো এইটো অকণ যেনেকুৱা জেগা আছে, অকণমান মাইণ্ডটো ৰিলেক্স হ'ব পাৰি আৰু। ইমান যোৰহাটত তেনেকুৱা জেগা নাই। আচলতে নৈখনৰ পাৰ পাই যোৱাহি পিছতে মানে মনটো খুব ধুনীয়া লাগে। এটা মিহি মিহি বতাহ আহি থাকে যে, সেইটো একচুৱেলি মোৰ খুব বেছি প্ৰিয়। তো পাই গ'লোহি মোৰ একদম খুব ভাল লগা জেগাকণ। আচলতে ঠাণ্ডা দিনত এইকণ জেগাত খুব বেছি ভাল লাগে। তো আমি দুটা আহি পাই গ'লোহি নিমাতী। তো নয়নকো কম ভাবিছিলোঁ, তো তাৰ দেৱৰ গাটো ভাল নহয়, সেইটো কাৰণে তাক ফোন কৰা নহ'লে। ভিউটো চাওক কি ধুনীয়া হৈ আছে। আকৌ আৰু চাগে 2-3 মাহমানৰ পিছত একদম আধা আধিলৈকে বালি হৈ যাব পূৰা। তো এতিয়াতো পূৰা পানী হৈ আছে, পানী কমা নাই। এইটো ভিউ। তো এয়া দেখিছে, ছিংগল নাই কোনো, চব কাপোলছ আহিছে, নহ'লে একদম এইটো ভালো নালাগে। আমি ইয়াত এতিয়া গাংনাম ষ্টাইল গানটো মানে ডান্স কৰিম আৰু কি কৰিবি? কোনটো কোনটো? গাংনাম ষ্টাইল। গাংনাম ষ্টাইল। এই কোৰিয়ান গান এটা যে আছে আচ্ছা আচ্ছা আচ্ছা, সেইটো পুৰণা হ'ল, কিন্তু যি কি নহওক গ'ল্ডেন চং হয় এইটো। ইয়াত ইমান ধুনীয়া মানে একদম বতাহ এটা মাৰি আছে, একদম মিহি মিহি ঠাণ্ডা ঠাণ্ডা লাগি আছে। তো মানে কি ক'ম আৰু, ভিউটো বহুত ধুনীয়া একচুৱেলি। একদম মিহি মিহি বতাহ জেগা এনেকুৱা লাগিছে মানে গৰম দিন যেন সেইটো ফিল হোৱাই নাই মানে। আমাৰ ই কৈছে চুৱেট চাৰ্ট এটা লৈ অহা হেঁতেন ভাল আছিলে। এক্সেক্টলি সঁচাকে হয়, একচুৱেলি হয় হয়, সেইটো হয়। বাইকত আহোঁতে সেইখন ফিল কৰিছোঁ। ইয়াত এণ্টাৰ কৰাৰ লগালগ মানে অকণমান ঠাণ্ডা ঠাণ্ডা ফিল এটা আহিছে, যিটো অকণমান আপোনাৰ কেনেকৈ ক'ম আৰু, মিহি মিহি এটা ঠাণ্ডা ফিল এটা হৈছে আৰু। মানে অটম অটম আহিছে যেনিবা তেনেকুৱা। তো হয়ো বাৰু, ৱেডাৰটো অকণমান ঠাণ্ডা। তো এতিয়া যিহেতু নৈ কাষত আছোঁ, তো সেইটো ফিল লাগিবই। অকণমান আগলৈ গৈছোঁ, দেখাইছোঁ বলক, আহক। ভিউটো চাওক কি ধুনীয়া লাগিছে। এইখন আহি আছে ফেৰী। আন্ধাৰ হৈ গ'ল, বেছি সময় ইয়াত নাপালোঁ বাৰু কটাবলৈ। আমি বহি আছে আমন জীৱনকৈ। এইফালে চলি আছে পাৰ্টি। এইটো বস্তু বেয়া কথা, চবতছে বেয়া বস্তু হৈ গ'ল এইটো কাম কেতিয়াও কৰিব নালাগে। একচুৱেলি এইটো পাব্লিক প্লেচ হয়, নিজৰ বস্তুবোৰ নিজে চাফা কৰি ৰাখিব লাগে। এইটো ইয়াত খোৱা বস্তু নহয়, বাৰ ধাবাত বহি পেলাই খওক আৰামছে, পাব্লিক প্লেচত নহয়। আমি নেখাওঁ, আমি এইবিলাক কাম নকৰোঁ সেইটোৱে। ব'ল অকণমান আগত গৈ ৰখিমগৈ, আকৌ সেই তাত যোৱাৰ আগতে প্ৰগ্ৰেম চাম।
তাহাঁতৰ প্ৰগ্ৰেম চাবলৈ ৰখিব লাগিব। এণ্ট্ৰি ফিজ লাগিব। লাগিব ৰখিব লাগিব আৰু 3-4 মাহৰ পিছত আকৌ বালি আহি যাব। 1 hour later. এইটো হৈ গ'ল আমাৰ একদম ফেভাৰিট প্লেচ হয়। আমি একদম আগৰ পৰা মানে এইবোৰ জেগাতে আড্ডা মাৰোঁ। এইটো যোৰহাটৰ বাবুপট্টি বুলি কয়। এইটো কিমান বছৰ আমি আড্ডা মৰা নাই বে হে। তো আমি পাই গ'লোহি নিমাতীৰ পৰা আহি ৰখি আছোঁ যোৰহাট বাবুপট্টি, যিটো আমাৰ একদম পুৰণা আড্ডা প্লেচ হয়। বহুত বছৰৰ পিছত ৰখিছোঁ মানে এই আড্ডা মাৰিবলৈ। হেডফোন লগাই কথা পাতে। তো টাইমো হৈ গ'ল বাৰু 7টামান বাজিলে, তাৰ পৰা সোনকালে ওলালোঁ। তো এতিয়া গৈ থাকোঁ আৰু। এইখন হৈছে আমাৰ যোৰহাটৰ প্ৰথমখন ফ্লাইঅভাৰ। এই বছৰে আপোনাৰ 15 আগষ্টত অপেনিং হৈ গৈছে। মই পিছে আজিলৈকে 2বাৰ বা 3বাৰহে চাগে ব্ৰিজৰ ওপৰেদি আহিছোঁ। মানে এইটো ৰাস্তাইদি ইমান অহা যোৱা নহয়, সেইটো কাৰণে অহাও নহয়। কিন্তু অপেনিঙৰ টাইমত আকৌ মানুহ আপোনাৰ বহুত হৈছিলে ইয়াত। ৰিলছ বনোৱা ৰিলছ, ফটোশ্বুট কৰাই ফটোশ্বুট। আমাৰ পিছে আহিবলৈ সময় নহ'লে। পিছে এইখন এখনেই নহয় দেই, যোৰহাটত এতিয়াও আৰু 2-3খনমান ফ্লাইঅভাৰৰ কাম চলিয়ে আছে। এতিয়া যোৰহাট মেডিকেলৰ ওচৰত যিখন আছে সেইখন বনি আছে। সেইখন যদি হৈ যায় তেতিয়া তাৰো এটা ভিডিঅ' বনাই দেখাম বাৰু ভালদৰে। কিন্তু যি কি নহওক ব্ৰিজটো খুব ধুনীয়াকৈ সজোৱা হৈছে, মানে লাইট চাইটৰ পৰা হওক খুব ধুনীয়া লাগে। সন্ধিয়া সময়ত ইয়াৰ মানে পৰিৱেশটো খুব ধুনীয়া হৈ যায়। যদি ভিডিঅ'টো চাই ভাল পালে তো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদম নাপাহৰিব। বাই বাই।